Actually, last month, 20 तारीख 12 May ना March 20th March আমাৰ এটা মিটিং হয় এটো কাৰ্বি আংলঙত আমি মংগোলিয়ান ফৰামৰ এটা আডক কমিটি কৰা হয় তো আজি আমাৰ এক্সিকিউটিভ মিটিং আছিল ফাৰ্স্ট এক্সিকিউটিভ মিটিং যত আমাৰ কমিটিটো পূৰ্ণাংগ কমিটি কৰা হ'ল with a aim to unite all our Mongolian origin people. যেহেতু আমার মানে as a existing tribal হিসাবে আমার অলরেডি অর্গানাইজেশন আছে কিন্তু as a whole Mongolian আমার অরিজিন মানুহক লৈ এটা ইউনাইটেডলি কাম কৰাৰ এটা ভাতৃত্ববোধ ইউনিটি ফিলিং দি কাম কৰাৰ কোনো প্ল্যাটফৰ্ম নাই আজিৰ ডেটত কমন প্ল্যাটফৰ্ম নাই তো আজিৰ দিনত আমাৰ মংগোলীয় মানুহ যিমান ট্ৰাইব আছে যিমান গোষ্ঠী আছে সবে সেই বস্তুটো এটা ফিল কৰিছে যে আমাৰ এটা কমন প্ল্যাটফৰ্মৰ খুবেই প্ৰয়োজন সো আমাৰ বিভিন্ন ট্ৰাইব আজি আমাৰ লিবু আছে আমাৰ বড়ো ডিমাচা আমাৰ বৰ্মন তেনেকুৱা অল মংগোলয়েড অৰিজিন কিছুমান ট্ৰাইব আমি লগ খাইছো লগ খাই আমি সিদ্ধান্ত কৰি এটা পূৰ্ণাংগ কমিটি গঠন দিলো আজি তো আমাৰ উদ্দেশ্যটো হেতুৱে টু ওয়ার্ক ফর এন্টায়ার আমাৰ গ্রেটার মংগোলিয়ান কমিউনিটি ভবিষ্যৎ কাৰ্যপন্থা এতিয়া জাস্ট আমি স্টার্ট কৰিছো নেক্সট আমি পৰৱৰ্তী সময়ত আমাৰ কমিটি এক্সিকিউটিভ বহি আমি কিবা কাৰ্যপন্থা ললে আমি নিশ্চয় জনাম পূৰ্ণাংগ কমিটি মই প্রেসিডেন্ট প্রতাপ বর্মন আমার জেনারেল সেক্রেটারি অনিতা এন্থনি মেস আমার ভাইস প্রেসিডেন্ট বাপন বসুমতাৰী বাকি কমিটির ডিটেইলস তো আমি দিয়া যাব আছে আমার পূর্ণাঙ্গ কমিটি হল মেম্বার অর্গানাইজিং সেক্রেটারি হইতে গোটে মোটামুটি 21 জনের কমিটি এটা গঠন হল Exactly. মানে আজিৰ দিনত আমাৰ যিমান মংগোলীয় অৰিজিন মানুহ বসবাস কৰি আছে সবৰে কিছুমান অভিযোগ বা তেনেকুৱা ইউনাইটেড ফৰামৰ এটা দৰকাৰ পৰিছে ইন দা সেন্স আমাৰ যে এটা সময়ত এটা বৃহৎ জনগোষ্ঠী আছিল এই এন্টায়াৰ ব্ৰহ্মপুত্ৰ ভেলীত যে এটা জনগোষ্ঠী আছিল সেই জনগোষ্ঠীটো আজিৰ দিনত টুকৰা টুকৰা হৈ বিভিন্ন আইডেন্টিটিত বিভক্ত হৈ গৈ আজিৰ দিনত স্লোলি সোশিও পলিটিক্যাল রিজনত মানে ক্ষুদ্র হৈ যাব ধৰিছে এটা সময় নিশেষ হৈ যাৱাৰ এটা পৰিপক্তা হৈছে যাৰ কাৰণে কিছুমান আমাৰ এনেকুৱা ট্ৰাইব আছে যাৰ মানে আইডেন্টিটি ক্ৰাইসিছত ভুগিছে কিছুমান ল্যাঙ্গুৱেজ টু হেৰাই পেলাইছে তো সেই আইডেন্টিটি কালচাৰ ট্ৰেডিশন যাতে আকৌ ৰিভাইভ কৰি আমাৰ মেইন গুটিলৈ ঘূৰাই আনিব পাৰো হেতু কাৰণে আমাৰ কাম কৰি যাম বুলি ভাবিছো হয় আমাৰ যেহেতু আমি এটা বৃহৎ প্ল্যানিং লৈছো আমাৰ মংগোলীয় মূলৰ মানুহ কলে এন্টায়াৰ আমাৰ হিমালয় ৰেঞ্জে ধৰিব পাৰি কিন্তু আমি ফোকাস কৰিছো ইনিশিয়ালি আমি অসমটোত আমি স্টার্ট কৰিছো তো অসমৰ পৰা আমাৰ কাৰ্বি আংলঙৰ পৰা আহিছে ডিমাপুৰৰ পৰা আহিছে আমাৰ নগাঁৱৰ পৰা আহিছে মেঘালয়ৰ পৰা আহিছে তো স্লোলি আমি এই কমিটিয়ে লাহে লাহে বিভিন্ন জনগোষ্ঠীক আমি লক কৰি গৈ থাকিম এড কৰি গৈ থাকিম হয় একচুয়ালি লাস্ট যেটো এডক কমিটি আমি বহিছিলো তাত সিদ্ধান্ত হৈছিলে দা নর্থ ইস্ট ইন্ডিয়া মংগোলিয়ান ফরাম তো হেতু আজিৰ এক্সিকিউটিভত পূৰ্ণাংগ কমিটিত আমি নামটো চেঞ্জ কৰি দা মংগোলিয়ান ফরাম অফ নর্থ ইস্ট ইন্ডিয়া কৰিলো সেই নামত আমি চলাই যাম বুলি ভাবিছো